এবছৰৰ ভিতৰত স্থায়ীভাৱে সমাধান হ'ব ডিব্ৰুগড়ৰ গৰাখহনীয়া সমস্যা। ডিব্ৰুগড়ৰ খহনীয়া দৃষ্টিগোচৰ হ'ল দিছপুৰলৈ। জলসম্পদ মন্ত্ৰী দিছপুৰৰ পৰা আহিল ডিব্ৰুগড়লৈ। নাৱত উঠি খহনীয়া পৰিদৰ্শন কৰিলে পীয়ুষ হাজৰিকাই। ৩২৯ কোটি টকা আবণ্টন কৰিছে চৰকাৰে। লগতে ড্ৰেজাৰেৰে নৈৰ ইপাৰে খান্দি নৈৰ সোঁত সলনি কৰিবলৈ শীঘ্ৰে প্ৰচেষ্টা চলোৱা হ'ব। ৩২৯ কোটি টকা আমাৰ ডিব্ৰুগড়ক বচাবলৈ আমি যোৱাটো বিত্তীয় বৰ্ষত আমি দিবলৈকে সক্ষম হৈছিলোঁ আৰু ইয়াৰ ফলত প্ৰায় ১৬ কিলোমিটাৰত জিঅ'বেগ প্ৰটেকশ্যন হ'ব আৰু ১২ কিলোমিটাৰত আমাৰ পাৰ্কুপাইন প্ৰটেকশ্যন হ'ব আৰু অহা খৰালিত গোটেইখিনি কাম খুব ভালকৈ হ'ব, পাৰ্মানেণ্টলি হ'ব আৰু যদি ভৱিষ্যতে কিবা দিব লাগে নিশ্চয়কৈ ডিব্ৰুগড়ৰ কাৰণে দিবলৈকে সাজু আছোঁ। ডিব্ৰুগড়ৰ মাইজানৰ পৰা মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক প্ৰশান্ত ফুকন, পৰ্যটন উন্নয়ন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই খহনীয়া পৰিদৰ্শন কৰি আইথানৰ মাটিকটাত উপস্থিত হৈ নৈপৰীয়াৰ সমস্যাৰ বুজ লয়। টমা লাগিছে, তেওঁলোকে চাই চিন্তি কেনেকৈ কৰিব লাগিব স্পেচিফিকেশ্যন দিছে। IIT ভগৱানে কৰিলে IITয়ে কৰা হেৰি বেয়া হ'ব নালাগে। খৰালিৰ পৰাই এই কাম আৰম্ভ হ'ব বুলি জনাই জলসম্পদ মন্ত্ৰীগৰাকীয়ে মুঠৰ ওপৰত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখনৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পৰাটো বিচাৰিছে ডিব্ৰুগড়বাসীয়ে।